হেল্ল' এভৰিৱান, বিন্দাছ কবিতাৰ বিন্দাছ টিভিলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে, সুস্থ আছে আৰু মোৰো বৰ্তমান ভালেই। মই যোৱা 3 দিন হ'ল অহা মাহঁতৰ ঘৰলৈ আৰু এতিয়া আমি যাব ওলাইছোঁ আমাৰ একদম ওচৰতে হাটবোৰ নাট্য মন্দিৰত। তাত হৈ আছে হাজাৰী ভাওনা। আমি এতিয়া যাম, মা ভণ্টি আমি ঘৰৰ সকলোখিনিয়ে ওলাইছোঁ যাবলৈ, দেউতাহঁতো যাব আৰু এতিয়া আৰম্ভ হ'বই আৰু 8টা বাজিব হ'ল। যাব ওলাইছোঁ আমি সকলো একেলগতে। 4খন ভাওনা হয়, কোনোদিন তেনেকৈ চোৱা নাই, শুনি আছিলোঁ হাজাৰী ভাওনা, কিন্তু আজি ফাৰ্ষ্ট টাইম চাম, গতিকে আপোনালোককো মই অকণমান দেখাবলৈ চেষ্টা কৰিম। গতিকে ব'লক তেনেহ'লে মোৰ লগতে আপোনালোকেও চাব হাজাৰী ভাওনা। এতিয়া ফাইনেলি গাড়ী পাৰ্ক কৰি আমি এতিয়া আমাৰ ইয়াৰ স্কুলত দিছে গাড়ী পাৰ্ক কৰিবলৈ, আৰু পিছফালে থকা স্কুলখনতে মই পঢ়িছিলোঁ। সেয়া আহি আছে। চাওক উপায় নাই নহয় বাৰু, আমাক একো নালাগে। গোবিন্দ মন্ত্ৰলৈ আহিবৰ কাৰণে গাড়ীখন এক্সিডেণ্ট এইখন ৰাখি দিয়ক। সভাপতি সম্পাদক আপোনালোকক আমি মণ্ডপলৈ আহিবৰ কাৰণে আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ আগবাঢ়িছোঁ। মোমাই কামলি বৰবৰুৱাই কলিয়াবৰত কেইবাটাও উল্লেখনীয় কাম কৰি গৈছে। তাৰ ভিতৰত আজি এই মণ্ডপত আৰু যি উত্তৰ কলিয়াবৰ হাজাৰৰ আজি ভাওনা অনুষ্ঠিত হ'ব, এই মণ্ডপত থিয় হৈ দুটা কামৰ কথা উল্লেখ কৰিবলৈ ভাল পাম। আৰু এটা হৈছে মোমাই কামলি বৰবৰুৱাই প্ৰথমবাৰৰ বাবে হাজাৰ শব্দৰ প্ৰয়োগ কৰিছিল বুলি আমাক বুৰঞ্জীয়ে কয়, আৰু তেখেতে ব্যৱহাৰ কৰা হাজাৰ শব্দৰ অনুপ্ৰেৰণাতে পৰৱৰ্তী কালত আমাৰ এই হাজাৰী ভাওনাই মন কৰিলে দেখিব যে এই দুখন গাঁৱত আমাৰ বাৰীৰ যি আৰ্হি, সেই আৰ্হি নাই তোমাৰ চৰণ গোবিন্দ নাজানো একো পাই জীৱতে সেৱাত ধন্যবাদ।
কিন্তু শ্বেক্সপিয়াৰ যি নাটক আজি বহুত আগবাঢ়ি গুচি গ'ল। কাৰণ আপুনি তাৰ প্ৰমাণটো চাব হ'লে এটাই, যদি আপুনি কম্পিউটাৰৰ ওচৰলৈ যায়, কম্পিউটাৰটোত যদি শ্বেক্সপিয়াৰৰ কথা মাৰি দিয়ে কি পাম? এটা পুৰণ চিন পাম, তাৰ বাহিৰে একো নহয়। গতিকে আমি চিন্তা কৰাৰ সময় যে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱ সৰ্বশ্ৰেষ্ঠ নাট্যকাৰ, এইটো সকলোৱে জানে। কাব্যস্য নাটক ৰম্যম, ৰম্যম মানে শ্ৰেষ্ঠ। নাটক চাবও পাৰি, কৰিবও পাৰি, পঢ়িবও পাৰি। নাটক কিয় কৰিছিল? নাট কৰিছিল কলুক কালিমাৰে ধৰা এই হৃদয়বোৰ নিকা কৰিবৰ কাৰণে। কলুক কালিমাৰে ধৰা প্ৰচাৰণ, অৰ্থাৎ সূত্ৰধাৰৰ মুখেদি ঘোষণা কৰিছে যে ইয়াক শ্ৰৱণ কৰিলে, দৰ্শন কৰিলে মুখ্য প্ৰাপ্তি হয়। গতিকে ইয়াত গায়ন বায়ন ওলাব, ইয়াত সূত্ৰধাৰ ওলাব, ইয়াত আপোনাৰ সপ্তৰসৰ সমাৱেশ ঘটিব। গতিকে সপ্তৰসে নাটকৰ ৰচনা কৰে, শুনিব সপ্তবিধৰ লগত হয়, গায়ন বায়নৰ প্ৰভাৱৰ কৰে, সূত্ৰ নাট্যখনে ৰসিকৰণ নহ'লে ৰজাৱলী ভাষাটো বুজি পাব, ৰামি উঠিব, চুৰু ভাষা গতিকে অৰ্জন নহ'ব। গতিকে এই ধৰণে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে সপ্তৰসৰ সমাৱেশ ঘটাইছিল। হয়, আমাৰ সাহিত্যৰ যি নৱৰস আছে, মহাপুৰুষে ভক্তি ৰসৰ বুজাবৰ কাৰণে, মহাপুৰুষে ভক্তি ৰসে আপ্লুত কৰিবৰ কাৰণে, শুদ্ধলৈ আনিবৰ কাৰণে ভাওনাক মুখ্য আহিলা হিচাপে লৈছিল। মই দীঘলীয়া বিচৰা নাই, যদি ভাওনাৰ যোগেদি নি, আমাৰ নাটকৰ যোগেদি নি যিবোৰ ওলাব, কৃষ্ণ ওলাব, গায়ন বায়ন ওলাব, এই ভাওনাৰ যোগেদি নি আমি যিবোৰ দৃশ্য দেখিম, এই দৃশ্যবোৰ ভাল আমি গ্ৰহণ কৰিম, বেয়া আমি মই দীঘলীয়া নকৰোঁ। মই প্ৰথমতে ঐতিহ্যমণ্ডিত এই কলিয়াবৰত যিখিনি মানে হজৰা ভাওনাৰ বৰদোৱাখন Papa gusi albe mloba.
এইটো কেনেকৈ খেলে সেই এনেকৈ পেলাই দিয়ে তাৰপিছত ছয়টা বল আছে নহয় হা ছয়টা বল অঁ দাগৰ পৰা এৰিব অঁ এৰি পিছত ইয়াত আহিব অঁ ছয়টা বল যোগ হ'ব কিমান নম্বৰ হৈছে তাৰপিছত ইয়াৰ পৰা নম্বৰ দিব থিয় হৈ আছে কেলে পুরস্কার না পালে পয়সা ঘুরাই দিন নালাগে পুরস্কার না পালে পয়সা নালাগে এপিনে খেলি আছে পাই থাকিব কি ওলাইছে কোম্পানী লস মাত্ৰ চাবোন কেছ চাবোন কেছ মই কোৱা নহয় জানো ঘৰত ঢেৰ আছে নালাগে 20 টকা চাবোন কেছ গুচোৱা নাই এইটো গুচাই দিয়া চোৱা জানো একেটাই আহিছে